স্বাগতম জনাইছোঁ নিউজ অসমলৈ ষ্টুডিঅ'ত মই জন্মনি মিতি। হায়দৰাবাদত প্ৰিয়ংকা ৰেড্ডীক ধৰ্ষণ কৰি হত্যা কৰাৰ প্ৰতিবাদত শ্ৰীৰামপুৰত হাতত মমবাতি লৈ জোৰ সমদল। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে কোকৰাঝাৰ জিলা শ্ৰীৰামপুৰত বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত যোৱা নিশা ৮ বজাৰ পৰা ৯ বজালৈ প্ৰিয়ংকা ৰেড্ডীৰ হত্যাৰ প্ৰতিবাদত ৰূপায়ণ কৰা হয় মমবাতি মিছিল কাৰ্যসূচী। উল্লেখ্য যে কিছুদিন পূৰ্বে হায়দৰাবাদত প্ৰিয়ংকা ৰেড্ডীক 4জন যুৱকে ধৰ্ষণ কৰি জীৱন্তে জ্বলাই হত্যা কৰাত সমগ্ৰ ভাৰতবৰ্ষ সম্প্ৰতি কঁপি উঠিছে। এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰিয়ংকা ৰেড্ডীৰ হত্যাকাৰীক ফাঁচি দিয়ক, প্ৰিয়ংকা ৰেড্ডী অমৰ ৰহে আদি শ্লোগান দি আকাশ বতাহ কঁপাই তোলে প্ৰতিবাদকাৰীসকলে। শ্ৰীৰামপুৰৰ পৰা বিশ্বজিৎ চৌধুৰীৰ ৰিপৰ্ট, নিউজ অসম।